এইটোতে আপুনি কি ক'ব খোজে? মানে লাভ হোৱা লছ হোৱাটো সময়েহে ক'ব। এইটোতো এটা মানৱ জাতিৰ প্ৰতি এটা ভাবুকি হয় কৰোণাটো। তো সেইকাৰণে আমি ইয়াৰ পৰা বচাৰ কাৰণে সকলো চিন্তা কৰিব লাগিব। আৰু এইখিনি সময়ত মই এইটোকে ক'ব বিচাৰিছোঁ, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু আমাৰ অসমৰ হেল্থ ডিপাৰ্টমেণ্ট, পুলিচ প্ৰশাসন, চিভিল এডমিনিষ্ট্ৰেশ্যন আদি কৰি যিসকলে দিনে নিশা কাম কৰি আছে কৰোণাৰ পৰা বাচোৱাৰ কাৰণে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ইলেকশ্যনটোতো সদায় মানে ইম্পৰ্টেণ্ট এটা ধৰা হয়, কিন্তু এই সময়ত ইলেকশ্যনতকৈ মানুহৰ জীৱনটো খুব ইম্পৰ্টেণ্ট। তো সেইকাৰণে আমি ভাবিছোঁ কি ইলেকশ্যনটো যেতিয়া তেতিয়া হ'ব পাৰে, ফাৰ্ষ্টতে মানুহৰ ছেফটি ছিকিউৰিটিটো ঠিক হওক, তাৰপিছত ইলেকশ্যনটো পাতক। তো লাভ কাৰ হয় লছ হয় পিছত ৰিজাল্টে ক'ব। তো আমি কৰোণাৰ কাৰণে তেনেকুৱা লাভ ল'ব বিচৰা নাই, কাৰণ সেইটো এটা মানৱীয় দৃষ্টিৰে চাব লাগিব। তো সেইকাৰণে মই এইটোকে কৈছোঁ। অলপ আগতে আজি DYTC টাইপত খাম্পা বৰগোহাঁয়ে এটা মন্তব্য কৰিছে যে আপোনালোকে RSSৰ লগত মিলি কাম কৰি আছে। অলপ আগতে আজি মন্তব্য কৰিছে। খাম্পা বৰগোহাঁই কিহৰ ওপৰত ভিত্তি কৰি কৈছে মই নাজানো। খাম্পা বৰগোহাঁইতো আমি বহুত জেগাত দেখা নাই এইবাৰ মানে ইলেকশ্যনত। তেখেতে BPFত আছে নে নাই না কি বহুত জেগাত দেখা নাই। তো তেখেতে যদি ইণ্টেলিজেঞ্চৰ কাম কৰি আছে মই নাজানো, তেখেতে BPFৰ নেতা না মানে ইণ্টেলিজেঞ্চৰ কাম কৰি আছে। তো RSSৰ লগত কোন আছে কোন নাই সেইটো তেখেতসকলেহে ক'ব লাগে, কাৰণ তেখেতসকলেহে দেখোন এলায়েন্সত চৰকাৰ চলাই আছে এছেম্বলিত। তো তাৰপিছত আৰু বেলেগক আৰু আঙুলি দেখুওৱাৰ কি প্ৰশ্ন আছে? মানে চাওক, আমাৰ চিন্তাটো এইটো নহয়। 32 লাখ জনসাধাৰণৰ যোনে ভাল চিন্তা কৰিব তাকে আমি ৱেলকাম কৰিম, কাৰণ BTCত 32 লাখ জনসাধাৰণক যোৱা 17 বছৰে তেখেতসকলে যিখিনি কৰিব লাগে সেইখিনি কৰা নাই। সেইকাৰণে আজি 32 লাখ জনসাধাৰণে BPFৰ প্ৰতি মোহ ভংগ হৈছে। যিটো ইচ্ছা বা আশা আকাংক্ষা আছিলে সেইটো পূৰণ কৰিবলৈ পৰা নাই। তো সেইকাৰণে আজি মানুহবিলাকৰ মোহ ভংগ হৈছে। এটা কথা, এতিয়া যদি ধৰক যিহেতু সামাজিক দূৰত্বৰ কথা বৰ্তমান আছে, যদি নিৰ্বাচনৰ দিন এতিয়া ঘোষণা হয়, গতিকে আপোনালোকে প্ৰচাৰ চলোৱাত কেনেকৈ? এতিয়া প্ৰচাৰটো আৰু তেনেকুৱা মেল মিটিং নহ'ব। সেইটো হয়তো এটা ৰুল গভৰ্ণমেণ্টে বনাই দিব, সেই ৰুলৰ মাজেৰেহে এই প্ৰচাৰবিলাক চলিব মানে। তো সেইকাৰণে এটা ৰুল ৰেগুলেশ্যনৰ মাজেৰে প্ৰচাৰটো হ'ব, আৰু তাত মানে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিয়ে হ'ব লাগে। লগতে আপোনাক এক কথা এটা একান্ত ক'ব খোজে যে UPPLৰ লগত BJP ভিতৰুৱা বুজাবুজি আছে। এইটো এইবাৰ ভিতৰীয়া বাহৰীয়া বুজাবুজি একো নাই। চব নিজে নিজে কাম কৰি আছে আৰু আমিও কৰি আছোঁ। গতিকে ভিতৰুৱা বাহিৰুৱা বুজাবুজিবিলাক আমি মাইণ্ড কৰা নাই। ইলেকশ্যনত পৰিৱৰ্তন আনিব লাগিব, পৰিৱৰ্তনৰ কাৰণে কাম কৰিব লাগিব, আৰু চবেই একত্ৰিত হৈ পেলাই 32 লাখ জনসাধাৰণ, জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক চব একেলগে মিলি পেলাই আমাৰ BTRটো গঢ়িব লাগিব। আমাৰ যিটো দুখ দুৰ্যোগ সমস্যাবিলাক আমি দূৰ কৰিব লাগিব, আৰু এটা সুন্দৰ এটা সমাজ কৰিব লাগিব।